হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নানা ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তাৰ আগতে আপোনালোকে যদি এতিয়ালৈ মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ সোনকালে পায়। আৰু এতিয়া ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। চাদৰ দহি লগোৱাৰ আগতে চাদৰৰ মূৰটোত টাকুৰি সূতাৰে ভালদৰে গাঁঠি ল'ব। তাৰ পিছত আপোনালোকে দহিবোৰ গুঠিবলৈ চেষ্টা কৰিব। এতিয়া ভিডিঅ'টো চাই থাকিবচোন। চাদৰৰ মূৰটোত টাকুৰি সূতা গাঁঠি লোৱা হোৱাৰ পিছত আপোনালোকে মণিবোৰ লগাবলৈ চেষ্টা কৰিব। মই আপোনালোকক ভিডিঅ'টো দেখুৱাই আছোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মণিবোৰ লগাই তাৰ পিছত আপোনালোকে মণিটোৰ মূৰত এটি গাঁঠি দি ল'ব, যাতে মণিটো ওলাই নাযায়। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আপোনালোকক ভিডিঅ'টোত কেনেকৈ গাঁঠি দিব লাগে মণিটোৰ মূৰটো দেখুৱাই দিছোঁ, গতিকে আপোনালোকে চাই থাকিব। মই টাকুৰি সূতাৰে মূৰটোত গাঁঠি লৈ একেলগে মণিবোৰো গাঁঠি কৰিছোঁ। আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে একেলগে গুচি যাব পাৰিব, নহ'লে প্ৰথমে টাকুৰি সূতাবোৰ গাঁঠি লৈ তাৰপিছত মণিবোৰ গাঁঠি যাব পাৰিব। আপোনালোকৰ যেনেকৈ সুবিধা হয় আপোনালোকে তেনেকৈ গাঁঠি ল'ব।
ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন। যিহেতু চাদৰখনত সোণালী কালাৰ, নীলা কালাৰ আৰু গোলপীয়া কালাৰ আছে, সেয়েহে মই ভাবিলোঁ এইকেইটা কালাৰেৰে গুঠনিবোৰ লগাই লওঁ। গতিকে আপোনালোকে চাই থাকিবচোন। এই চাদৰখনৰ গুঠনিটো আগৰ চাদৰখনৰ গুঠনিটোৰ দৰে মূৰটোত গুঠি লোৱা হৈছে, যাতে গুঠনিটো দেখিবলৈ ধুনীয়া দেখা হয়। যিসকল লোকে আগৰ ভিডিঅ'টো চাইছে মোৰ, সেইসকল লোকে গম পাব। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব।
মোৰ চাদৰখন গুঠি লোৱা হ'ল। এতিয়া চাদৰখন দেখিবলৈনো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন।